ভূপেন হাজৰিকাৰ এটি গীত ভায়লিনত পৰিৱেশন কৰিম। বহুত ভুল ভ্ৰান্ত হ'ব পাৰে, কাৰণ কি ভায়লিনখন মোৰ ভিতৰতেই থাকে, প্ৰেক্টিছ কৰিবলৈ মোৰ সময় নাথাকে। তথাপিও আৰু আজি বজাব মন গ'ল, বহুত বছৰৰ মূৰত এনেকৈ মঞ্চত মই আহি বজাবলৈ মানে সুযোগ পাইছোঁ। তাৰ কাৰণে তোমালোককে ধন্যবাদ জনাইছোঁ। আৰু সেইটোকে কিবা ভুল ভ্ৰান্ত হ'ব আৰু ক্ষমা কৰিব তেতিয়া। থেংক ইউ। যিহেতু জুবিনদাৰ আমাৰ মাজত নাই আজি, তেওঁ মই দুভাষী মানে বেছি নহয়, দিয়া ঘূৰাই দিয়া অলপ ভায়লিনতে নি বজাই